হাই এভৰিৱান সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ আহক আজি বনাও মাছ পাতত দিয়া পাব মাছ পাতত দিছো ৰে পাব মাছ ফাৰ্স্ট টাইম আজি দি চাইছো সৰু মাছটো দি খাওঁৱে আজি ভাবিলো পাব মাছটোকে দি চাওঁ সকলোৱে জানে পাতত কেনেকৈ দিয়ে তথাপিও নজনা সকলৰ বাবে হেইটো ভিডিঅ' বনাইছো যি সকলে জানে তেওঁলোকে স্কিপ কৰিলেও হ'ব পাব মাছটো প্ৰথমতে ধুই মেলি অলপ ৰেপি কাটি ললো কাটি লৈ নিমখ হালধি ধনিয়া গুৰি জিৰা গুৰি আৰু ৰেড চিলি পাউডাৰ অলপ দিলো লগতে আদা ৰসুন আৰু জালুক খুন্দি কিনি ইয়াতে দি দিছো এফাল পিয়াজো কাটি দিছো আৰু এফাল বিলাহীও ইয়াতে কাটি দিছো আৰু কেটামান সৰু কণ জলকীয়া দি দিছো আৰু নেমু এফাল কাটি ইয়াৰ ৰসো ইয়াতে দি দিছো অলপ হানি লৈ কিনি ফ্ৰিজত আধা ঘণ্টা মান থৈ দিছো তাৰ পিছত কলপাত এখিলা আছিল মানে বাৰীৰ পৰা কাটি আনিছিল নহলে ইয়াত ঠাণ্ডাত সকলোখিনি শুকাই যায় পাতবোৰ এখিলা যেনে তেনে আছিল আৰু হেতু কাটি আনি অলপ হেকি লৈ হে পাততে দি দিলো আধা ঘণ্টাৰ পিছত মাছটো উলিয়াই আনি কিনি দি দিলো তাৰ পিছতে গ্যাসতে দিব লাগিব তাৱা এখন ললো তাৱাত অলপ মিঠাতেল ঢালি কিনি তাতে মাছটো দি দিলো এফাল এক সাইডে 20 মিনিট আৰু আনফালে 20 মিনিট 40 মিনিট মান হিজালো কম জুইত তাৰ পিছত উলিয়ালো আনফালে মই বনাই আছিলো